দৰ্শকসকলক এই মুহূৰ্তত দিব লৈছে বিশেষ খবৰ। বানাত মাদ্ৰাছাৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ শুভাৰম্ভণি। ৰাইজৰ অনুদানেৰে সম্পন্ন কৰা হ'ব এই চাৰিসীমা দেৱালৰ কাম। নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰ ৰৌমাৰীত আজি বানাত মাদ্ৰাছাৰ চাৰিসীমা দেৱালৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। জামিয়া ইছলাহুল বানাত নামৰ এই শিক্ষা অনুষ্ঠানখন স্থানীয় ৰাইজে নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি 2009 চনত স্থাপন কৰে। এই অনুষ্ঠানত ধৰ্মীয় শিক্ষাৰ উপৰিও সাধাৰণ শিক্ষাও প্ৰদান কৰা হয় আৰু অহা বছৰৰ পৰা কাৰিকৰী শিক্ষাও প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানখনত চাপৰ অঞ্চলৰ উপৰিও বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ ছাত্ৰসকলেও অধ্যয়ন কৰি আছে। মা-দেউতা নথকা ছাত্ৰীৰ বাবে থকা খোৱা সকলো বিনামূলীয়া। শেষত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে, কিয়নো ৰাইজৰ দান বৰঙণিৰে চলাইছে ৰাইজৰ দান বৰঙণিৰে বহুত কষ্টেৰে পৰিচালনা কৰা হয়। ইয়াতে কোনো চৰকাৰী অনুদান নাই আৰু ইয়াতে এই অঞ্চলৰ বা দূৰ দূৰণিৰ পৰা বহুত ইতিম ল'ৰা ছোৱালী যিসকলৰ মা দেউতা নাই, তেওঁলোকে ইয়াতে থাকে। তেওঁলোকক আমি ফ্ৰী হিচাপে এডমিশ্যন দি আমি তেওঁলোকক শিক্ষাদান কৰি আছোঁ। ই বহুত কষ্টৰ মাজেৰে আমি অনুষ্ঠানখন চলাই আছোঁ। ইয়াতে চৰকাৰৰ কোনো সহযোগিতা নাই। আৰু ইয়াতে আমাৰ আৰবি শিক্ষাও দিয়া হয়। লগতে আমি ইয়াতে জেনেৰেল হিচাপেও ল'ৰা ছোৱালীবোৰক শিক্ষিত কৰি আছোঁ। জেনেৰেলত কি বিষয় আপোনালোকে? জেনেৰেলত আমাৰ ইয়াতে আছে অসমীয়া আছে, গণিত আছে, তাৰপিছত ইংৰাজী আছে। এই ধৰণৰ আমি তেওঁলোকক শিক্ষাদান কৰি আছোঁ। মাদ্ৰাছাখনৰ নাম কি আছিল? মাদ্ৰাছাখনৰ নাম আছিল জামিয়া ইছলাহুল বানাত ৰৌমাৰী, চাপৰ নগৰ সমিতিৰ 7 নং ৱাৰ্ডত অৱস্থিত। কাৰিকৰী শিক্ষাৰো কিছু উদ্যোগ মানে লৈ আছোঁ। যদি আমি ৰাইজৰ আশ্বাস পাওঁ, সহায় সহযোগিতা পাওঁ, তেনেহ'লে আমি এই ছোৱালীবিলাকক কাৰিকৰীভাৱেও কিছু শিক্ষিত কৰাৰ কাৰণে চেষ্টা কৰিম। এইখিনিয়ে। ধন্যবাদ। জনাব আজি কি প্ৰগ্ৰাম আছিল আপোনালোকৰ? আজি আমি ইয়াত ৰৌমাৰী জামিয়া ইছলাহুল বানাতত আমি উত্তৰ পিনে এখন দুৱাল নিৰ্মাণৰ কাৰণে আমি সমূহ ৰাইজে একগোট হৈছোঁ। আৰু এই দুৱালখন আমাৰ স্থাপন কৰোঁতে আমাৰ ৰাইজৰ সহায় সহযোগিতাত আৰম্ভ কৰিলোঁ। আৰু ইয়াতে চৰকাৰী কোনো অনুদান নাই। আৰু আমাৰ শিক্ষা অনুষ্ঠানখনত জামিয়া ইছলাহুল বানাত অকল ছোৱালীক শিক্ষা দিয়া হয়। আৰু ইয়াত ইতিম ছোৱালীও আছে, আমি সেইবিলাকক ফ্ৰী এডমিশ্যন কৰোঁ। আৰু ইয়াত থকা মিলা খোৱাৰ ব্যৱস্থা আছে। আমাৰ এই চাপৰ অঞ্চলৰ বাহিৰেও ল'ৰাটো নাই, ছোৱালীবিলাকো ইয়াত আহে নেকি? বাহিৰা অঞ্চলৰ আছে। ইয়াত ধৰক আপোনাৰ হাতীপোতা, ফলিমাৰী, আপোনাৰ কাবাইটেৰী, বঙাইগাঁও, বাচুগাঁও আৰু বিজনী, বিভিন্ন ধৰণৰ আজি যিটো কাৰ্য হৈছে, যিটো আধাৰশিলা আপোনালোকে স্থাপন কৰিলে, সেই আধাৰশিলাৰ মানে বাজেট কিমান ধাৰ্য কৰা হৈছে? এইটো বাজেট অনুমানিক আমি এটা লৈছোঁ, মোটামুটি প্ৰায় 8 লাখ টকামান। 10 ইঞ্চি ৱালেৰে আৰম্ভ হ'ব। তলত খাৱৈ আছে, যাতে ভৱিষ্যতে দেৱালখন পৰি নাযায়, তাৰ কাৰণে আমি মজবুতভাৱে কৰাৰ কাৰণে 12 mm ৰডেৰে আমি আৰম্ভ কৰিছোঁ। আৰু 10 ইঞ্চি তলত গাঁথনি হ'ব, ওপৰত 5 ইঞ্চি ৱাল হ'ব। এইটো আশাৰে আমি আৰম্ভ কৰিছোঁ। ৰাইজক কিবা জনাব নেকি? আমি ৰাইজক জনাওঁ, এই যে আমি দেৱালখন কৰিম, যিহেতু আমাৰ চৰকাৰী অনুদান নাই, সকলো ৰাইজৰ সহায় সহযোগিতাত কাৰণে আমি আশা কৰিলোঁ। যদি কোনোবাই ইচ্ছা কৰি আমাক কি কৰে বা আমি ৰাইজৰ ওচৰতে যাওঁ, দান বৰঙণি সহায়ৰ কাৰণে আমি হাত মাগি আছোঁ আৰু মাগি থাকিম। আপোনাৰ মাদ্ৰাছাখনৰ একাউণ্ট আছে? একাউণ্ট আমাৰ আছে। ঠিক আছে, হ'ব।